নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ আন এটি নতুন ভিডিঅ'লৈ। বন্ধুসকল, এয়া মই দেখাই আছোঁ আপোনালোকক কামপুৰত থকা শ্ৰী শ্ৰী মাধৱ মন্দিৰ। বলকচোন ফ্ৰেণ্ডছ, এতিয়া আমি ভিতৰলৈ প্ৰৱেশ কৰোঁ। থানখনৰ যদিও চাবলগীয়া একো নাই, কিন্তু থানখন থাকি ভাল লাগে কিবা এটা। আৰু এই থানখনলৈ বিভিন্ন স্থানৰ পৰা মানুহ আহে পৰ্যটক হিচাপে। এওঁলোক হৈছে বিভিন্ন স্থানৰ পৰা অহা পৰ্যটক লোকসকল। এয়া হৈছে আমাৰ পাবজি লাভাৰসকল। চাওক, তো বলক এতিয়া ওপৰৰ মন্দিৰটোলৈ। পাহাৰ বগাবা নে আকৌ যাবানে? এতিয়া আমি পাহাৰ ওপৰলৈ যাত্ৰা আৰম্ভ কৰিছোঁ। চাওক, আপোনালোকে পাহাৰ বগাটো ইমান সহজ কথা নহৰিব। ভাই কেনেকুৱা এডভান্সাৰ এনেকৈ উঠি উঠি একদম ওপৰ পাহাৰ পালোহি আমি। কেনে লাগিছে? ওপৰৰ পৰা ভিউটো দেখাই দিছোঁ চবকে। চাওক কি সুন্দৰ। যদিহে আপোনালোকে চাবলৈ জানে, আমাৰ অসমতে ধুনীয়া ধুনীয়া ঠাই আছে। চাওক, সেউজীয়া পাহাৰ চৌদিশে একদম সুন্দৰ। চাওক, এইখনে হৈছে বৰনদী, কামপুৰত থকা। জীৱনৰ প্ৰথমবাৰৰ বাবে এনেকৈ ভিডিঅ' কৰিছোঁ পাহাৰৰ ওপৰত গৈ। ভালে লাগিলে। এইটো নহয়, সেইটো নহয়, সিপেনে জংঘল এডভান্সাৰ। একদম পুৰা পাহাৰ বগাই কৰি আজৰি হৈ গ'ল। এতিয়া আমি প্ৰসাদ খাওঁ। আপোনালোকে চাওক, এতিয়া এয়া প্ৰসাদ। থানখনৰ ওচৰতে দেৱীজনাক বিসৰ্জন দিয়া দেখি ভাবিলোঁ আপোনালোককো অলপ দেখুৱাওঁ। 2020 চনটো দুৰ্গা মাক এনেকৈ বিদায় দিয়া হ'ল। সকল, যদিহে ভিডিঅ'টো চাই ভাল পালে তেন্তে হ'লে লাইক এটা কৰি দিব। আজিলৈ বাই, ধন্যবাদ।